Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে। পুনৰবাৰ আন এটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। চাওতে বছৰটো পাৰেই হ'ল। আজি হৈছে 31 ডিসেম্বৰ। ৰাতিপুৱাৰ পৰা খুবেই বিজি। পিছে আপোনালোকৰ প্ল্যানিং কি আজি? আমি সৰুখুৰাকে অকনমান কিবাকিবি কৰিছো। কিনো কৰিছো আৰু ৰাতিলৈ কি কৰিম সকলোবোৰ আপোনালোকক দেখুৱাই যাম। তেতিয়াহলে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰি দিও। আজিকালি যেহেতু জাগাৰ অভাৱ সেয়েহে চাদৰ ওপৰতে এনেধৰণে জুই ধৰি সকলোবোৰ জুই পোৱাত ব্যস্ত হৈ আছিল। আনফালে শাহুমা আৰু খুৰী লগ লাগি খানাৰ চব্জি কাটাত ব্যস্ত হৈ আছিল। জুইত ভাইটিয়ে বনাই আছিল মাংস। জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ। আমি খানা বনোৱাত ব্যস্ত থাকোঁ মানে পোৱালিকেইটাৰ নাচ আৰম্ভ হৈ গৈছিল। আৰু এই আমাৰ 31ৰ খানা ৰেডি হৈ গ'ল। সকলোবোৰ চব ব্যস্ত হৈ আছে। ভাত পানী খোৱা হোৱাৰ পিছত ৰাতি সকলোবোৰ লগ লাগি এনেধৰণে জুই ফুৱাত ব্যস্ত হৈ গ'লো।